वेलकम बैक टू सुस्मिता चैनल्स। बिकॉज सुस्मिता आज बहुत ज़्यादा बिजी है तो उनका ब्लॉगिंग मैं कर रही हूँ। और जैसा कि आप लोगों को पता है मारवाड़ी हॉस्पिटल में आज न्यूट्रिशन वीक चल रहा है। वेलकम बैक टू सुस्मिता चैनल। सुस्मिता आज काफ़ी बिजी है क्योंकि हमारे हॉस्पिटल में न्यूट्रिशन वीक चल रहा है। सो आइए हम दिखाते हैं कि अभी सुस्मिता क्या कर रही है और सभी स्टाफ क्या कर रहे हैं। ये हमारा एमआरडी डिपार्टमेंट प्लस मेंटेनेंस। ये हमारे रिसेप्शन सुस्मिता से हाय। और ये हमारी ब्यूटीफुल लड़की रेहाना। Oh my God! Wow! और ये है निकुबा। मैम मैं आप लोग को क्या कर रही हूँ? Say hi, guys. We can keep this one. See. We have थोड़ा एक्सप्लेन करेंगे मैम। फ्रूट सलाद, प्रोटीन सलाद, वेजिटेबल सलाद, एज यूजुअल जो बनाती हूँ, डेकोरेशन डिफरेंट। ओके। यही नहीं, अभी और सुनिए। क्या बना रही हैं आज? हम लोग मणिपुरी सिंजी बना रहा हूँ। स्पेशल क्या मणिपुरी कुछ स्पेशल बना रहा है अभी। कुछ स्पेशल का क्या नाम है? सिंजू है। अभी नहीं, नाम सरप्राइज है, सिंजू भी नहीं है, हम बाद में बोल देगा। बाद में बोलेगा, हम लोग कंप्लीट होने के बाद। अच्छा डालने का बाद होगा, अभी नहीं हुआ। अच्छा ठीक है। তাই মানে আধাতে ষ্টপ কৰি দিলে। তাৰপিছত আৰু মই ভিডিঅ'টি মানে এণ্ডলৈকে শেষ কৰিলোঁ। এইখিনি আমিয়ে কৰিছিলোঁ। তাৰপিছত এয়া আমাৰ পোষ্টাৰ মেকিঙো আছিলে সেইদিনা, মানে চালাড কম্পিটিশ্যন প্লাছ পোষ্টাৰ মেকিঙো আছিলে। তো পোষ্টাৰ মেকিঙতো আমাৰ 3 দিনমানতো গৈছিলেই। মানে আইডিয়াখিনিতো আছিলে অস্মিতা বুলি এজনী ছোৱালী আছে, তাইও আমাৰ ডিপাৰ্টমেণ্টৰে হয়, তাই কৰিলে। তাইৰ নামটো বাৰু মই মেনশ্যন কৰি দিছোঁ। আৰু বহুত ডিপাৰ্টমেণ্টৰ আছিলে, নাৰ্ছিঙৰো দিছিলে, ফাৰ্মাচীৰ তেনেকৈ দিয়া গৈছিলে। দেন মই চালোঁ চালাড কম্পিটিশ্যনৰ মানে কোনে কি কৰিছে, কোনে কেনেকুৱা কৰিছে। তো সেইবোৰ এবাৰ চালোঁ, কাৰণ তেনেকৈ ইমান টাইমো নাছিলে, আমি আমাৰখিনিও চাব লাগে। বাৰু আমাৰ মেমহঁতে এইখিনি কৰি আছে, আমি ইমান জাষ্ট সেই কৰা নাই। তথাপিও মেমহঁতক যিখিনি পাৰোঁ সহায় কৰি দিছোঁ। দেন চবৰে বাৰু কম্পিটিশ্যন হিচাপত মানে কি লোৱা নাই বাৰু, ইনজয় এটাও হয়, ফূৰ্তি লাগে, ভাল লাগে, সেইটোৱে। চবে সেইটো হিচাপতো কামখিনি কৰিছে। দেন এই নাৰ্ছিঙৰ হ'ল, এইখিনি গোটেই আমাৰ এটা ভাগে আমাৰ নাৰ্ছিঙৰ আছিলে। তেওঁলোকে বহুতখিনি ডিছ বনাইছিলে। কিছুমানে আকৌ আপোনাৰ মানে এইটো কি কয় ঝালমুড়িও বনাইছিলে মানে নাৰ্ছিঙৰ। দেন আপোনাৰ ফাৰ্মাচীৰ আছিলে, এইটো আপোনাৰ ফাৰ্মাচীৰ হয়। আৰু এইটো চাওকচোন ইমান টিকলু নেমু দি নিগনি বনাইছে, চাওক নেমু দি নিগনি। দেন আপোনাৰ এইটো চাগে কমলা হয়, কমলা। ইমান কিউট লাগিছে, মানে কি ক'ম আৰু, মোৰ বহুত কিউট লাগিছে দেই এই বস্তুটো চাই কেনে। দেন আমাৰ এইটো হ'ল এম আৰ ডি চাওক, ডেক'ৰেশ্যন কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু তাৰপিছত এই চাওক, এই আমাৰ এই কথাটো কি ক'ম আৰু, তাই মানে চবকে ফূৰ্তিতে মানে সহায় থাকে, কোনে কি কৰিছে এডিটেণ্ট কৰি থাকে, মানে বহুত ভাল লাগে। আৰু এয়া এম আৰ ডিৰ খানাখিনি আপোনালোকক চাওঁতে লোভে লাগি গ'ল, কিন্তু মই খাব নাপালোঁ দেই। সেইদিনা মানে জন্মাষ্টমীৰ মই ব্ৰত ৰাখিছিলোঁ, তো মই খাব নাপালোঁ। আৰু এইক মই ডান্স কৰিব দিছিলোঁ। এয়া চাওক, তাই ডান্স কৰিব এতিয়া। তাই আৰু আমাৰ এই ডাইটিচিয়ান হয় তাই। তো দুজনীয়ে মানে যি এণ্টাৰটেইন কৰি আছে আৰু তাই মানে একদম নিউ ব্লগ, আৰু মোৰ তাত নিউ ফাৰ্ষ্ট ব্লগ কি ক'ম আৰু আপোনালোকক। আৰু দেখা পালে তাই চবকে এণ্টাৰটেইন কৰি আছে। দেন মই গ'লোঁ আমাৰ ডিপাৰ্টমেণ্টক দেখাবলৈ। এয়া আমাৰ ডিপাৰ্টমেণ্ট, চাওক কিমান কষ্ট কৰি আছে। মই ইফালে ভিডিঅ' কৰি আছোঁ। মই কৰিলোঁ বাৰু, মোৰ জেগাততো আপোনালোকে ফাৰ্ষ্ট দেখিলেই।
তো এয়া চাওক আমাৰ ডিপাৰ্টমেণ্ট আমাৰ মেমে কিন্তু বহুতখিনি কষ্ট কৰে দেই কিবা এটা যদি ফেষ্টিভেল পাতা বুলি কয় তো মেমে মানে পূৰা মানে সেইটো বস্তু মানে ভালকৈ কৰিব বিচাৰে মানে বহুতখিনি মানে নিজৰ ওপৰতে মানে মেমে বহুতখিনি মানে বেলেগৰ ওপৰত ইমান এটা হেৰি নকৰে নিজেই মানে পাৰিলে নিজেই মানে যিখিনি মানে কৰিম বুলি ভাবে তো মেমে মানে কৰে দেন মই আমাৰ নাৰ্ছিঙত এইটো আপোনাৰ কিবা ক'লা চাউল বুলি কৈছিলে মই বাৰু টেষ্ট কৰিবই নাপালোঁ কি ক'ম আৰু মই কোনো ডিপাৰ্টমেণ্টৰে এনেকৈ টেষ্ট কৰি নাপালোঁ নিজৰ ডিপাৰ্টমেণ্টে যি মানে ফ্ৰুটছ খালোঁ আৰু সেইটোৱে আৰু বাকী আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টিত কি কি দেখাই আছোঁ মই আমাৰ চবৰে টাইম আপ হৈ গ'ল দেন আমাৰ জাজেছ আহিলে জাজেছ আমাৰ যোনটো DMS ছাৰ হয় তাৰপিছত হস্পিটেল চুপাৰিনটেণ্ডেণ্ট HS ছাৰ তেওঁলোকে আহিলে আহি কেনে আমাৰ চবৰে মানে ডিছেছবোৰ চালাডবোৰ টেষ্ট কৰি চাব কাৰ কেনেকুৱা হৈছে কি সেইটোতো বাৰু এতিয়ালৈকে জনোৱা নাই ৰিজাল্টটো বাৰু আমাক কেতিয়া কি দিব ছাৰহঁতে এইটো কোৱা নাই কিন্তু ছাৰহঁতে যেতিয়া আহিলে ফাৰ্ষ্টতে MRDৰ টেষ্ট কৰি চালে কাৰ কেনেকুৱা হৈছে কি হৈছে MRDৰ টেষ্ট কৰি অহাৰ পিছতহে আমাৰটো চাব মানে আমাৰ মেমতেতো পূৰা মানে ফুল্লি কনফিডেঞ্চত আছে আৰু মানে ইমান এটা হেৰি কৰা নাই আৰু দেন মানে চবৰে তেনেকৈ চাই আহি আছে ছাৰহঁতে তাৰপিছত আহিলে আমাৰ ওচৰত এয়া আমি আপোনাৰ এটা হ'ল পাইনএপল জুচো আছিলে তাৰপিছত এটা আপোনাৰ জাষ্ট পাপায়া জুচো আছিলে তো ছাৰৰ মানে পাপায়া জুচটো ভালে লাগিছে ছাৰে যেনেকৈ ৰিয়েকশ্যন কৰিছে আৰু সেইটো হিচাপত মই ক'লোঁ আৰু এটা কথা মই মানে ভাবিছোঁ যে আমাৰ বেলেগ হস্পিটেলত তেনেকৈ এইবোৰ হয়নে নহয় সেইটো মই গম নাপাওঁ কিন্তু মই মাৰৱাৰী হস্পিটেলৰ পৰা মানে বহুতখিনি শিকিছিলোঁ আৰু যদি মই পিছলৈও মই বেলেগ হস্পিটেল বা ক'ৰবাত কোনোবা ছেক্টৰত যদি কাম কৰোঁ তো মই এনেকুৱা মানে এটা হস্পিটেল মানে এনেকুৱা এটা অৰ্গেনাইজেশ্যনৰ পৰা মানে মই বহুতখিনি কথা শিকিবলৈ পাৰিছোঁ বহুতখিনি মানুহৰ পৰা বহুতখিনি জ্ঞান পাইছোঁ তো সেইটোৱে মই কওঁ যে মাৰৱাৰী হস্পিটেলে মানে মোক বহুতখিনি জ্ঞান দিছে তো বাকী মই আপোনালোকক কি ক'ম আৰু ভিডিঅ'টি চায়ে গম পাইছে কিমান মিলা প্ৰীতি কিমান কি হৈছে তো আজিলৈ বাৰু এইখিনিয়ে দেন বাই বাই আৰু ভিডিঅ'টি আপোনালোকে চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেন আজিলৈ এইখিনিয়ে